लगे जय गोरखा जय श्री राम। ठंडा मौसम में ये जरूरी है, नहीं तो यहाँ में रह नहीं सकता है। ओ এইফালে ৰেডি কৰি আছে আমাৰ সঞ্জয় দাই। হেল্ল' কৈছে। গুড মৰ্নিং ফ্ৰম ধিৰাং অৰুণাচল প্ৰদেশ। নতুন এটা ব্লগত সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা লেটকৈ উঠিছোঁ, 9টা মানত উঠিছোঁ। খানাও খালোঁ, খানা পূৰা ঠিকছে দবাই পেলাই খাই দিলোঁ। পুৱাই চিকেন ভাত খাই দিলোঁ। এতিয়া ওপৰত ছটত আছোঁ আৰু এইফালে চাওক ধিৰাঙৰ ভিউ। ৱাও, চাৰিওফালে পাহাৰ আৰু সেইফালে মাজত আমি। এইটো হ'ল ধিৰাং একদম মেইন চিটি। এইফালে ছটত আছোঁ এতিয়া মই ওপৰত, সিহঁতে তলত ৰেডি হৈ আছে। মই ৰাতিপুৱা ৰেডি হ'লোঁ, ৰেডি মানে গা ধোৱা নাই, মিছা কথা নকওঁ। যি ঠাণ্ডা, গিজাৰ আছিলে তথাপিও ডেইলি গা ধুই আছোঁ, আজি নুধুলেও চলিব। এতিয়া যাওঁ, এতিয়া তলত আমাৰ সঞ্জয় ভাই ৰেডি হৈ আছে। গুড মৰ্নিং ভাই। ক'ত যাম আজি? মণ্ডলা টপ আজ হোগা ধামাকা। মই ৰুমত বিচাৰি আছিলোঁ, আপোনালোকে ইমান ফাষ্ট আহি গৈছে। যি নহওক, ৰাকেশ দাৰ মানে ৰাতিপুৱাই মানে য'তে ওলোৱা নহয় চবতকৈ ফাষ্ট ওলায়, এইটো অভ্যাসটো ভাল আছে। ঠিক আছে, এতিয়া আমিও ধুনীয়াকৈ ওলাম। মই হুডি লগাম, তাৰপিছত হোটেলৰ পৰা চেক আউট। এতিয়া হোটেলৰ পৰা ওলাই দিওঁ, আকৌ বেগ আজি এইটো হোটেলতে আহিম। আকৌ বেগ আণ্টি जाएगा, हाँ बाद में आएगा। क्या बना रहा है? बना रहा है छुपी सब्जी। हमको नहीं खिलाया आज सुबह सुबह, खाएगा? बाद में आके खाएगा। पूरा टेस्टी से बनाते रहिए। हाँ, या कहाँ? थोड़ा घूम के आएगा। बाय बाय। এতিয়া আমি ওলাই দিছোঁ মণ্ডলা টপত। যোৱাকালিতো 13,000 ফিট ওপৰত উঠিছিলোঁ চেলাত, আৰু আজিও ওপৰতে উঠি আছোঁ। কিমান ফিট আছে গম পোৱা নাই, গুগল চাৰ্চ কৰিছিলোঁ কিন্তু নেটৱৰ্ক একেবাৰে নাই গাইছ। এতিয়া গৈ আছোঁ, যিমান ওপৰত উঠি আছোঁ ইমান বেছি ঠাণ্ডা হৈ আছে। পূৰা এতিয়া ভগিও পাইছোঁ আমি ৰাস্তাত। এতিয়া চাওঁ তাত আজি বৰফ আছে নাই, এইটোতো গম নাপাওঁ। ৰাকেশ দাই কৈ আছে বৰফ আছে বুলি কৈ আছিলে। আছেনে? আছে, অলপ চলপ আছে চাগে, যোৱাকালিতো নিচিনা নাই। যোৱাকালিৰ নিচিনা নাই, তাত মানে আইচ টাইপৰ আইচ। অ'কে, যোৱাকালিৰ আছিলে স্নো টাইপ। আৰু আজি পুৰা বহুত বেছি ধামাকা হ'ব গৈ আছে। তাত গৈ পেলাই দেখাই আছোঁ কিহৰ কাৰণে ধামাকা। অলপ চাই থাকক, কিপ ৱাচিং। আহিছে বুলি ৱেলকাম কৰিবৰ কাৰণে আহিছে। কত কিউট। ৱেলকাম টু মণ্ডলা টপ। ফাইনেলি আমি মণ্ডলা টপত আহি পাই গৈছোঁ। ইয়াত বৰফ, ভাগ্যৱাল বৰফ নাই। যোৱাকালি বৰফত মই একেবাৰে থাকিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ বৰফ হেভকান বৰফ, তাত কেনেবাকৈ বৰফ পাই যাওঁ ন, থাকিব নোৱাৰিলোঁ। ভাগ্যৱাল বৰফ নাই পোৱা। আৰু ইয়াত ওপৰত উঠি আহি পেলাই দেখিলোঁ চবফালে ফ্লেগ, আৰু এইফালে ফটো উঠোৱাত ব্যস্ত হৈ গ'ল সিহঁতে। আৰু ষ্টেজ আছে, আৰু এইফালে বুদ্ধিষ্ট ষ্টেজো আছে। তাত কিবা মানে আছে, মানে বুলি কয় এইটো ভাষাত। কিবা 108টা নে কেইটা মানে আছে তাত, দেখাই আছোঁ অলপ পিছত। মানে আছে মানে অসমীয়াত মানে কোৱাটো মানে য়েছ ট্ৰেডিচনেল হয়, মানে বুলি কয় এইটো। ইয়াত যোনটো এৰিয়া, অ'কে, জাষ্ট অলপ আগত দেখিছে আপুনি, এইটো হৈ গ'ল। তাত আছে টোটেল 108। বাদ বাকী ঠিকে আছে। আহোঁতে ফটো উঠাব লাগেনে? গোটেই দিনটো আছোঁ ইয়াত। না আছো না, স্টার্টিং এতিয়া স্টার্ট হবে পার্টিটো। ওকে, পার্টিটো আমি বাকি আজ পাৰি হোৱা গাইছ, পাৰি। আমি মানে চিকেন গোটেই চিলিণ্ডাৰ তাৰে পৰা লৈ আহিছোঁ। চিলিণ্ডাৰটো ঘৰৰ পৰাই লৈ আহিছোঁ। আৰু চিকেন ইয়াতে মাৰ্কেট কৰিলোঁ, মছলা তেল চেল। আৰু এইফালে চাক গছ, এইফালে কাঠৰ চেয়াৰ চাক, কি ধুনীয়া। কেনেকৈ চাই আছে, কেনেকৈ কাম কৰি আছে, কি ধুনীয়া চাক চেয়াৰ। এইফালে জুইও আছে, জুই ৰেডি। এতিয়া খৰি ৰেডি, জুই লাইটাৰ আনিছোঁ না মই, জ্বলোৱা। ঠাণ্ডা থাকিব পৰা নাই, জল্দি। পুৰা হাত কেনেকুৱা হৈ গৈছে, ঠাণ্ডা হাত। এই গ্লভছ দিয়ক না অলপ টাইম, দিয়ক না, অলপমান পিছত দি আছোঁ। হাত পুৰা এনেকুৱা হৈ গৈছে ঠাণ্ডাত মানে। বতাহৰ কাৰণে জুই জ্বলা নাই, সেইকাৰণে এইটো যোগাৰটো আনি দিছোঁ। এইটো সোমাই আছোঁ ইয়াত। এতিয়া জ্বলে নাই, ট্ৰাই কৰোঁ। জল্দি ঠাণ্ডাত। কোনফালৰ পৰা? এইফালে দি সোমাই দিয়ক। ফলত ফাইনেলি আমাৰ জুইটো জ্বলিল। শান্তি পাব নেকি অলপ। খানা লৈ আহ, যোৱা গেছ লৈ আহ জল্দি। তুমি মালিক নহয়, মই মাৰ্কেট কৰিছোঁ, গৈ পেলাই যোৱা। মই ইয়াক পুৰা একদম মানে পুৰা ইয়াৰ একো কাম নাই দেই। কাৰ কাম নাই? মেইন কাম মোৰ হয়। যেতিয়া লৈ যাবা একদম মানে ইয়াৰ আশাটো নকৰিবা। খালো, খোৱা, ঘূৰা চুটা उठा भागा। ये भाई हमारा पूरा जुईत আছে जुई पे আছে। ठंडा मौसम में ये जरूरी है, नहीं तो यहाँ में रह नहीं सकता है। अरे এফালে দেখাই দিয়ক আমাৰ এই খানা চানা পুৰা ৰেডি আছে। একদম পুৰা ৰেডি আছে আমাৰ খানা। মাংস আনিছো, ৰুটি আছে ইয়াত হট কেছত।
ৰুটি Yes. মাংস খায় ৰুটি Yes, good. ঘৰ এখন পাইছোঁ এইফালে ৰেডি কৰি আছে আমাৰ সঞ্জয় দাই তেওঁ কি ধুনীয়া চাক না ঘৰ হিৰো ৰেডি হিৰোইন ৰেডি পুৰা ৰিলচ চিলচ বনাব বোলে এয়া গান চান চিলেক্ট হৈ আছে কেনেকা লাগিছে খাই বহুত বেছি টেষ্ট মানে ভাষা নাই মানে কি কম চাক চিকেন মাংস কেনেকা হৈছে মাংসটো পুৰা চাওক কেনেকে খাই আছে এয়া ইয়াত ৰখি আছে 3 idiots ৰখি আছে ইয়াত খাই আছে দিব বুলি ইয়াত চাই আছে আমি এনেকুৱা নহয় আমি অকলে নাখাওঁ মানে বাহিৰতো গৈ খালো হয় বাহিৰত কিয় খোৱা নাই কাৰণ বাহিৰত বহুত বেছি মানুহ আছেতো বাহিৰত খোৱাটো বেয়া এখন ভিতৰত আহি পেলাই মানে খালো আৰু সিহঁতকো দিম সিহঁতৰ কাৰণে এক্সট্ৰা বনোৱা আছে সিহঁতৰ কাৰণে এক্সট্ৰা আছে সেইকাৰণে সিহঁতে ৰৈ আছে য'তে যাওঁ সিহঁতি মানে তাতে আহে ফেন হৈ গ'ল মোৰ হেল্ল' কৈছে ধুনীয়াকৈ খানা চানা খাই ল'লো এতিয়া গোৰ্খাৰে যিমান চাৰোতাক লগ পাই আহিছোঁ এটা নাৰা এটা লাগে জয় গোৰ্খা জয় শ্ৰীৰাম বহুত বেছি ফগি হৈ গ'ল সেইকাৰণে আমি ওলাই দিছোঁ কাৰণ জল্দি যাবও আছে আৰু এইফালে চাক না ইমান ফগি তথাপিও চশমা এৰা নাই দাদাই স্পেচিয়েলি দাদাৰ এমাৰ্জেঞ্চি সেইকাৰণে ওলাই দিছোঁ জল্দি ফগ ৰিজন নট এমাৰ্জেঞ্চি ৰিজন ফগ ভিজন এইটো ফগ ভিজন গ্লাছ হয় কিন্তু এমাৰ্জেঞ্চিও আছে আৰু ইমাৰ্জেঞ্চি তোমাৰ আছে আৰু মানে বহি ধুনীয়া গাইড কৰে খোজ কাঢ়িব নোৱাৰে এইফালে গাইড কৰা মানে চাইডত বহুত ধুনীয়া মানুহ বহিছে দেই এয়া খালি থেংক ইউ বুলি কয় আৰু বাদ বাকী নমস্কাৰ সকলো ভালে থাকক সকলো ভালে থাকক বিনোদটো কি কৰে বিনোদ হা বিনোদ খাই খালি একদম ব্লগ বনাই খাই হৈ গ'ল আৰু একো নাই বিন্দাছ খোজ কাঢ়িব থাকে নোৱাৰে অলপ খোজ কাঢ়িলে মানে কি হয় উশাহ লোৱা দিগদাৰ হৈ যায় অক্সিজেন লৈ আহিছো আমি চিলিণ্ডাৰ লগতে ইয়াৰ ভাইটি আছিল নহয় ৰাস্তাত এইটো ভাইটিটোক চাব লাগিব না এতিয়া গৈ পেলাই বাইটিক লগ পাম অলপ পিছত দেখাব লাগিব ভাইটিক দেখাম ৰবা এইফালে ধুনীয়া এটা জাগাত ৰখি দিছোঁ চাওক না এইফালে ট্ৰি হাউচ আৰু ৰাকেশ দা এইফালে ৰিলচ বনাম বুলি কৈছে এয়া ডাইৰেকশ্যন দি আছে ই অ'কে এয়া তোমাৰ ভাইটি এয়া এইফালে চাওক না গোটেই ফগি সেইটো চাইডত গোটেই ফগি হৈ আছে এটা ৰিলচ বনাবৰ কাৰণে ৰেডি আকৌ ৰাকেশ দা ৰিলছটো অলপ বনাব লাগিব নহ'লে ন ওপৰ সাইডত চোৱা না ভয়ানক চিৰি গছেদি বনোৱা চিৰি চাওক না ৱাও পোনপ্ৰথমে দেখি আছোঁ ফাৰ্ষ্ট টাইম লোকেশ্যনটো চাওক না কি ক'ম ভাষাই নাই মানে লোকেশ্যন মানে এনেকুৱা পাই আছোঁ ট্ৰি হাউচ খাবলৈ একো নাই গোটেই লক আছে কিন্তু এনে যাম আৰু ফটো চটো উঠাম তাৰ পিছফালেতো ভিউ পইণ্ট চাই লওক মণ্ডলা টপৰ পৰা ডাইৰেক্ট আহি গ'লোঁ হোটেল তাত ফোনৰ চাৰ্জ মোৰ মানে চাৰ্জো নাছিলে চাৰ্জাৰো বেয়া হৈ গ'ল মানে এইটো পিনটো ওলাই গ'ল ভাবিছিলোঁ ব্লগ তাতো বনাম আৰু আহি থকাও কিন্তু পচিবল হোৱা নাই তো এতিয়া মাৰ্কেটত গ'লোঁ মাৰ্কেটৰ পৰা চাৰ্জাৰ এটা লৈ আহিছিলোঁ বহুত দাম হয় ইয়াত যিখিনি বস্তু মানে কিনিবই নোৱাৰি কিবা কিবি ঘৰৰ কাৰণে লৈ যাম বুলি ভাবিছিলোঁ কিন্তু বহুত বেছি দাম তো পইচাও শেষ হৈ গ'ল গাইজ পইচাও শেষ চ' চাৰ্জাৰ এটা কিনিছোঁ চাৰ্জাৰৰ দাম মানে শুনিলে কি ক'ব আৰু আপোনালোকে আৰু এইফালে আছে আমাৰ ৰুমত যোনটো এইটো ৰুমত আনিছোঁ চিকেন য'ত বনাইছিলোঁ তাত মণ্ডলা টপত অলপখিনি আছিলে মানে ৱেষ্ট নকৰাকৈ ধুনীয়াকৈ লৈ আহিছোঁ এতিয়া ভাতৰ লগত খাম ইয়াত মাংস ভাতৰ দাম 300 350 আমাৰ তাতে 100-150 টকাতে কি ধুনীয়া ভাত পোৱা যায় ইয়াত নিৰামিষ ভাত খালে আপোনাৰ 200 টকা লয় বহুত কষ্টলি মাৰ্কেটৰ ওচৰতে আছোঁ এইটো হ'ল মাৰ্কেট ধিৰাং মাৰ্কেট এইটো চাক টাউন মেইন টাউনতে আছোঁ দাদাহঁতে তলত গৈছে কিবা কিবি ল'বৰ কাৰণে খাবৰ কাৰণে ক'ত বা আছে সিহঁতি দেখা পোৱা নাই সেইফালে গৈছে চাগে সিহঁতি ধুনীয়াকৈ খানা খালোঁ চব শুই গ'ল এতিয়া বহুত বেছি টাইম হৈ গ'ল মই খোৱা নাই মোৰ অলপ এডিটৰ কাম আছিলে চ' এডিট কৰিলোঁ কালি ৰাতিপুৱা ওলাই যাবলৈ আছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব নতুন আছে ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ এটা নতুন ভিডিঅ' এটা টিল দেন টাটা বাই বাই কিপ লাভিং এণ্ড কিপ ছাপৰ্টিং सावन आए रे मन हंसाए मितवा और सारी